নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি আছোঁ আউলা চৌকাত আমাৰ আজি দ্বিতীয় নিশা নাটক শেষ। বহুত মানুহ হৈছে, ষ্টেণ্ডিং দিছে, এটা শ্ব' হৈছে। আৰু আমাৰ মানে বিহুৰ এটা খানা খোৱাৰ কথা আছিল। আগৰ ভিডিঅ'ত কৈছিলোঁ আমি খানা এটা খোৱাৰ কথা আছিল বাহিৰত, কিন্তু আমাৰ সভাপতিৰ মানে আমাৰ খানাৰ সভাপতিৰ মানে অলপ বিশেষ কাৰণত দিনত থাকিব নোৱাৰিব, গুৱাহাটী মেডিকেল যাব। সেইকাৰণে আমি ৰুমতে কৰিলোঁ। ৰাতি শ্ব' শেষ হোৱাৰ পিছত খানাত কোন কোন আছে গোটেইখিনি দেখুৱাই আছোঁ, প্ৰথমৰ পৰা শেষলৈ দেখুৱাব। কি মাংস আছে, কি মাংস নহয়, কি মাংস চৰি বিধে আছে সেইটো দেখুৱাই আছোঁ। খানাৰ সভাপতি নমস্কাৰ দেই। খানাটো আমাৰ এয়া দিব্যতা উপসভাপতি, আজিৰ খানাৰ উপসভাপতি। সেইকাৰণে হেৰি কৰি আছোঁ, কি বহি লৈছি চাই আছে ন, পৰিদৰ্শন কৰি আছে। আৰু এয়া আমাৰ সম্পাদক এছ কে। আৰু এইফালে আছে আমাৰ মুখ্য যিটো আকৰ্ষণ, মুখ্য আকৰ্ষণৰ চেপৰ দায়িত্বত আছে আমাৰ ৰাভা। আপোনালোকে হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বঢ়িয়া। আৰু এই আমাৰ মাংস হৈ আছে পূৰা। কিহৰ মাংস আপোনালোকে কমেণ্ট কৰক, মই নকওঁ দিয়ক। কি হ'ব আৰু বলিয়াৰে হ'ব, দুখীয়াৰ ঘৰত বলিয়াৰ। আৰু এইফালে আছে আমাৰ হানি, এইফালে আছে আমাৰ হানি, এইটো হানি। তেওঁলোকে ভোগালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে মনবোৰ ঠিকে থাকক, ভালে থাকক, পবিত্ৰ হৈ থাকক, আনন্দময় হৈ থাকক, আৰু সকলোৰে দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু যদি এই আজিৰ ভিডিঅ'টো আমি অলপ বিশেষ বেলেগ কাৰণত বনাই আছোঁ, এটা খানাৰ ভিডিঅ'। আমাৰ থিয়েটাৰৰ কিছু বস্তু দেখুৱাম, আৰু আমাৰ এটা খানা আছে স্পেচিয়েলি বিহুৰ খানা। তো সেই খানাটোৰ বিষয়েও অলপ আপোনালোকক দেখুৱাম, কেনে হয় কি হয়। তো প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। বলক তো বাকীখিনি দেখুৱাই আছোঁ। এইটো বস্তুৱে মোৰ ভয় লাগে। বিলাহী ভাই জ্বালা কাটছি, মোকে ধৰছি, তোক ধৰা নাই। কষ্ট কৰিব লাগিব আৰু ইমান জ্বালা দিবা নালাগে, ভাবিব ইচ্ছা নেকি তই? বাবা তোক ৰান্ধে নি বাবা? আৰে ৰাতিপুৱা চকলেট এটা খুৱাম তোক। ডাইৰেকশ্যন দি আছে আমাৰ হানি হৈ বা নীলতে পুৰা শান্ত হৈ আছে। বিলাহী গুটি হাতখন কিন্তু মই সদায় মেলি আছো। মোৰ ভনীজনী কিন্তু তহঁত পাৱাৰফুল মানুহবোৰৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণা কৰিছে। যুদ্ধ ভাবিছিলোঁ সেইখন যুদ্ধত মই চামিল নহওঁ, কিন্তু তহঁতৰ এই মতলব আৰু উপহাৰৰ গোলালিপিটি কৰিছোঁ। এতিয়া আৰু সেইখন যুদ্ধত মই অকলশৰীয়া কৰি থৈ নাযাওঁ। কি কৰিব পাৰিবি তহঁতে? আমাৰ ৰাইজৰ আগত নাঙত কৰি পেলাম তোৰ পুতেৰ। ইমান বেয়াকে নাঙত কৰি যে তাৰ বাচ্চানি বান্ধলৈ গৈ তই নিজৰ কাপোৰ কানি খুলি চলা নিলাজ হ'ব লাগে। মেডাম গলিব, মেডাম কলিজা। তহঁতৰ হাৰামীবোৰৰ কলিজা চুবাই খোৱাটোৱে যাৰ নিচা। বৰ দুখ লাগে। শুনিলি তোৰ ভনীজনী ইমানটো কান্দিছে, আৰু বাইক যদি তোৰ অকণো বেয়া লগা নাই? এইবোৰ কি বাই ভনী লগাই আছ? হা, কোনো ভেলু নাই এইবোৰ সম্বন্ধৰ মোৰ ওচৰত। নিজৰ মাকে যে নিজৰ জীয়েকক ভেলুলেছ কৰি আমাক গোটাই দিব পাৰিছে।
মই কিয় ভালে দিবলৈ যাম এইবোৰ সম্বল হা তোৰ ভাল হ'ব বুলিহে মাৰে তোক ভায়েকৰ হাতত গতাইছিল মনটো ভাল হৈছে নে মোৰ নাচিলে যে ভৰি বিষাই যায় ভৰিখন পিলিকি দিবলৈ কোনো কাম মানুহ কেৱল চাগে মদ খাবলৈ পইচা লাগে চাউল কিনিবলৈ পইচা লাগে মোৰ ঘাম মুচি দিবলৈ মোৰ চকু পানী মুচি দিবলৈ কাকোৱেতো বিচাৰি নাপালোঁ মই আজিলৈকে নে মই কিয় আনৰ চকু পানী মুচিবলৈ যাম হা গৰজ হৈ পৰিছে বেটুনি বাইকত উঠা চিধাই ঘৰলৈ যাম এইখনোতো তোৰ ঘৰ ঘৰ নহয় মিউজিয়াম হয় এখন মিউজিয়াম য'ত মোৰ জন্মৰ ৰহস্য লিখি থোৱা আছে তো তেনেকুৱা কি মাতৃ স্মৃতি খোদিত হৈ আছে যে জন্মৰ লগে লগে নিজৰ ছোৱালীজনীক প্ৰবঞ্চনা কৰিছে প্ৰবঞ্চনা কৰা নাই অ তই কথাবোৰ ভুলকৈ বুজিছ আৰু ফাইনেলি আমাৰ খানা ৰেডি আৰু এয়া চাওক আমি খাবলৈ ওলাইছোঁ কাঁহীত এচকে খাবি আৰু এচকে ন আৰু নীলদাই পুৰা সেৱা কৰবে দে নীলদা সেৱা কৰবে দে ৰাভা পইচা কৈছোঁ ৰ থোৱা ওলাইছে কিবা ভাতৰ নে আচ্ছা নিমু আৰু আমাৰ লিংকনৰ মাংস নাই অ' লিংকনৰ দুটা কণী পিছ ল'লোঁ লিংকনৰ দুটা কণী নীলদাৰ এটা কণী ভাঙিল আহি থাকোঁতে কণী এটা ভাঙিল লিংকনৰ দুটা কণী আমাৰ নীলদাৰ এটা কণী আৰু আমাৰ মাংস এই মাছৰ আঞ্জাটো জোলে জোলে দালি আৰু মাছো আছে ৰ মাছো আছে মাছ মাংস কণী ভাত খাবলৈ নাপাব পাৰোঁ কিন্তু এই টকাৰ গৰম দেখুৱাই টকাবোৰৰ কলিজা চুবোৱাত কিন্তু আমি ডাক্তরের সেইটি মহান অনুষ্ঠান সমূহ বিষয়ববীয়ে আবাহন থিয়েটাৰৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে লগতে অনুষ্ঠানটি উত্তৰখিনি কাপৰা কৰে এইকেইটা প্ৰশ্ন কাইলৈ প্ৰদৰ্শন কৰিবলগীয়া নাটক কাইলৈ আপোনালোকৰ মাজত আমাৰ তৃতীয় তথা অন্তিম বিধা এই অন্তিম বিধাত আমি আপোনালোকলৈ সগৌৰৱে নিবেদন কৰি আবাহন থিয়েটাৰৰ এই বৰ্ষৰ আন এক বলিষ্ঠ প্ৰযোজনা যিখন নাটকে ইতিমধ্যে কলিত ব্যঞ্জনসমূহত দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে যিখন নাটকে নাম প্ৰকাশৰ দিনাৰ পৰা নাট্যভূমি দৰ্শকৰ মাজত বিশেষভাৱে চৰ্চা লাভ কৰি আহিছে যিখন নাটকত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ প্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰক পূৰ্বতে দেখা নতুন সেইখন নাটকে হৈছে মেঘবেদ নাটকৰ এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ লাভ কৰি স্বনামধন্য নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ অভিযোজনা তথা পৰিচালনাৰে আমাৰ কাইলৈ নিবেদন লেডি মেকবেথ লেডি